হওয়াটো মানে আমাৰ ৰাতি 12:30মান বজাত আমাৰ টলাৰ মেলত জুই লাগিলে। জুইটো লগাৰ পিছত আমাৰ ওচৰৰ মানুহ আহিলে। অহাৰ পিছত বস্তুখন চালোঁ। বহুত ভালে এটা মানে দুখ প্ৰকাশ কৰিছোঁ। এতিয়া 28-30 লাখ টকাৰ বস্তু ক্ষতি খোলা হোৱাত বিৰাট এটা দুখ লাগিছে আমাৰ। কিহৰ ফেক্টৰী আছিলে এইটো টলাৰ মিল আছিলে। মেলৰ মালিক কোন? মিলৰ মালিক চৰাবালি। আৰু জুলফিকাৰৰ দুয়োটা ভাই একেলগত ব্যৱস্থা চলি আছে। অনুমান প্ৰায় 2 বছৰৰ অকণমান কমেই হ'ব এই মিলটো চলি আছে, ভাল চলি আছে। 80-90 জন মানুহ এই মিলটো দি পৰিয়ালবিলাক চলাই আছিলে। বিৰাট দুখৰ কথা। আজি আমাৰ কিমান টকাৰ ক্ষতি হৈছে? 28 বা 30 লাখৰ অলপ বেছি হয় আৰু এইখিনি হ'ব আৰু। জুই কেনেকৈ লাগিল বুলি অনুমান কৰিছে? জুইটো লাগিছে মানে কেনেকৈ যে লগাইছে এইটো আমি দেখাও নাই। এতিয়ালৈকে কাৰণ জানিব নাই এতিয়া কোনো খা খবৰ পোৱাই নাই যে বস্তুটো কি ধৰণৰ লাগিলে। পিছতে আমাৰ ওদালগুৰি থেকে আমাৰ এই পানী মাৰে যে সেইগিলা গাড়ী আহিলে, ওদালগুৰি থেকে মঙলদৈ থেকে আহিলে আৰু লালপুৰৰ পুলিচ প্ৰশাসনো আহিলে আমাৰ। আহি সিহঁতক জুইটো নিৰ্বাপন নিবালে এইখিনি আৰু। মোৰ নাম মোহাম্মদ ওয়াজেদ আলী। এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ 2 নম্বৰ মাধৱ গোহাঁই আৰু মাজবাৰ সমষ্টিৰ অন্তৰ্গত আৰু দৰং জিলাৰো অন্তৰ্গত সীমামূৰীয়া 2 নম্বৰ মাধৱ গোহাঁই গাঁৱত এখন মানে তোলাৰ মেল আছিল, ডাঙৰ তোলাৰ মেল। 150 মান শ্ৰমিকে কাম কৰে। এই মেলটোত ৰাতি 12:30 মান বজাত কেনেকৈ যে জুই লাগিল, গোটেই গাঁৱৰ মানুহ আহি হতাশ হৈ গ'ল। এতিয়া মৰুভূমিৰ মাজত পানী ক'ত পাম? এই চিলো ফিল্টাৰেৰে পানী যোগান ধৰি ৰাইজে নুমুৱাৰ পিছত ফায়াৰ ব্ৰিগেডে আহিছে আৰু পুলিচো আহিছিল। আহি মানে দেখা পালে কিবা বাচিছে না? নাই, একো বাচা নাই। এই 28-30 লাখ টকাৰ সা সম্পত্তি চব ধ্বংস হৈ গ'ল। গতিকে মই এটাই আহ্বান কৰোঁ চৰকাৰক, যাতে এই দুখীয়া পৰিয়ালটোক যাতে চৰকাৰে সাহায্য কৰে। আৰু MLA মহোদয়কো এই মাজবাট সমষ্টিৰ MLA মহোদয়কো মই আহ্বান জনাইছোঁ যাতে এই চৰণ ছাৰ মহোদয়ে যাতে এই পৰিয়ালটোক যাতে অলপ চাই, পুলিচ প্ৰশাসনো যাতে অলপ নজৰ দিয়ে, যাতে এই বস্তুটো তদন্ত কৰি কেনেকৈ মানে এই জুইটো জ্বলিল মানে এই আওতানত আহিব লাগে। আৰু মিলৰ মালিক কোন আছে? মিলৰ মালিক হ'ল চোৰাহাবালি আৰু জুলফিকাৰ আলী। এই গাঁওখনৰ 2 নম্বৰ মাধৱ গোহাঁইৰ বাসিন্দা মহম্মদ চোৰাহাবালি আৰু জোনাবালি। দুই ভাই ককাই মিলি এই ব্যৱসায়টো চলাই আছে। উচিত তদন্ত বিচাৰিছো। আৰু আমি ML ছাৰকো মানে আহ্বান জনাইছো যাতে এই